হেল্ল' এভৰিৱান, এয়া বায়ে সাজি কাচি ওলাইছে এখন প্ৰগ্ৰেমলৈ বুলি, বিহু প্ৰগ্ৰেম। তাত গান গাব আহিছে আমাৰ সকলোৰে পৰিচিত ছিংগাৰ বাবন বৰনীল দা। তেওঁৰ লগত বায়ে একেলগে গান গাব, গতিকে আপোনালোকে চাই থাকক। এয়া গাড়ী আহি পায়। প্ৰগ্ৰেমলৈ যোৱাৰ আগতে তাই সদায় মা দেউতাক এনেকৈ আশীৰ্বাদ লৈ যায়। লগত গ'ল মা আৰু ভাগিনজনী। প্ৰগ্ৰেমখন আকৌ বেছি দূৰত নহয় দেই, আমাৰ বৰপেটা সত্ৰৰ ওচৰতে হয়। সেইবাবে ভাবিলোঁ ওচৰতে যিহেতু ভাত পানী খাই ডাঙৰ বা আৰু মই প্ৰগ্ৰেম চাব আহিলোঁ। লগত ভাগিনজনী আহিছে নহয়, তাইৰ আকৌ টোপনি লাগিব পাৰে। নেক্সট ডে তাইৰ স্কুলো আছে, সেইবাবে তাইক সোনকালে লৈ যাম বুলি আমি আহি গ'লোঁ। ইফালে মঞ্চত কিবা কিবি প্ৰগ্ৰেম চলি আছে, কিন্তু মেইন আৰ্টিষ্ট উঠিব অকণমান সময় বাকী আছে, গতিকে আমি ইয়াত সময় অকণমান পাৰ কৰিলোঁ। মোটামুটি সকলো প্ৰগ্ৰেম শেষ হ'বৰ হ'ল। এয়া বাবন দা মঞ্চলৈ আগবাঢ়ি তেওঁ দুই এটা গান গোৱাৰ পিছত বাৰ লগত একেলগে প্ৰগ্ৰেম কৰিব, গতিকে চাই থাকক। এয়া ইউটিউবাৰ হিৰক জ্যোতি দা, আপোনালোকে জানে নিশ্চয়। তেওঁ বাৰ লগত এয়া ভিডিঅ' ক্লিপ লৈ আছে। মিনি ব্লগ বনাইছোঁ, গোটেই প্ৰগ্ৰেমখন কাভাৰ কৰিব নোৱাৰিম যিহেতু, গতিকে সৰু সৰু শ্বৰ্ট লৈ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আকৌ মঞ্চৰ পিছপিনে পিলপিলিখনত উঠি পুৰা ডান্স মাৰি আছে। মাহীয়েকে মঞ্চত নুঠাৰ আগত তাই মানে মঞ্চৰ সন্মুখৰ পৰা প্ৰগ্ৰেম নাচায়। চাওকচোন তাই ফূৰ্তি। বা আৰু মই প্ৰগ্ৰেম চাব আহি তাইৰ এই নটংকি বাছ দেখি ভাহি আহি পাগল হৈ গ'লোঁ। নাচি নাচি শেষত তাই ভাগৰো লাগিল, ভোক লাগিল। এয়া দোকানত কিবা এটা খুৱাই ল'লোঁ আৰু এয়া আমি আহিলোঁ মঞ্চৰ একেবাৰে সন্মুখত। I love you.